ৰিয়াৰ অপকাৰিতা হাদিছ শৰীফত আছে হযৰত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে নিশ্চয় আল্লাহ তাআলাই তোমালোকৰ শৰীৰ আৰু চেহেৰালৈ নেচায় বৰঞ্চ তোমালোকৰ অন্তৰলৈহে চায়। যি মানুহে আখিৰাতৰ আমলত আখিৰাতৰ নেকিৰ নিয়ত নকৰে দুনিয়াৰ মনস্থ কৰে দুনিয়াৰ মানুহক দেখাবৰ কাৰণে বা পাৰ্থিৱ কিবা স্বাৰ্থ পূৰণৰ উদ্দেশ্যে কৰে তাক আকাশ পাতালত মলউন অভিশপ্ত বনাই দিয়া হয়। আখিৰাতৰ কৰ্মত দুনিয়াৰ খ্যাতি ইচ্ছা কৰোতাজন হয় লাঞ্ছিত আৰু তাচ্ছল্যিত। তাৰ নাম দুজুখত লিখি দিয়া হয়, তাৰ চেহেৰা বিকট কৰা হয় আৰু তাৰ উল্লেখ নেষ্ট হয়। এটা হাদিছত এনেদৰে আছে হযৰত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে জুব্বুল হুজন নৰ পৰা পানাহ বিচৰা হওক। সাহাবীসকলে সুধিলে জুব্বুল হুজন কি? হযৰত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে দুজুখত এটা কূপ বা খাৱৈ আছে যিটোৰ পৰা স্বয়ং দুজুখে দৈনিক 400 বাৰ পানাহ বিচাৰে। অৰ্থাৎ এই ভয়ংকৰ খাৱৈটোৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ স্বয়ং দুজুখে দৈনিক 400 বাৰ আল্লাহৰ আশ্ৰয় ভিক্ষা কৰে। সোধা হ'ল যে তাত কোন পৰিবগৈ? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে নিজৰ আমল মানুহক দেখুৱাবৰ কাৰণে কৰোতা আবিদ ইবাদতকাৰ পৰিবগৈ। ইবনে মাজাহ নামৰ হাদিছ গ্ৰন্থত বৰ্ণিত আছে। তাৰ পিছত হযৰত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে নিশ্চয় আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট ইবাদত কৰোতাসকলৰ ভিতৰত এইজনো আছে যিজন কোনোবা জালিম ধনবানৰ ওচৰলৈ যায় অৰ্থাৎ তেওঁ নিজৰ ইবাদত প্ৰদৰ্শন কৰি তোষামোদ কৰিবৰ উদ্দেশ্যে যায়। এনেধৰণৰ আৰু বহুত হাদিছ আছে যাৰ দ্বাৰা মাত্ৰ এই কথাই প্ৰমাণ হয় যে লোকক দেখুৱাবলৈ কৰা ৰিয়াযুক্ত ইবাদত বা পাৰ্থিৱ কিবা স্বাৰ্থযুক্ত আমলৰ দ্বাৰা পৰকালত অকণো সুফল নধৰে বৰঞ্চ তাৰ বিনিময়ত ভোগ কৰিব লাগিব ভয়ংকৰ শাস্তি আৰু অসহনীয় আযাব। এতেকে নিৰাকাৰ খুদাৰ পূজাৰী প্ৰতিজন বান্দাই নিজৰ প্ৰত্যেকটো আমলকে অন্তৰ পৰিষ্কাৰ কৰি কেৱল মাত্ৰ তেওঁৰ সন্তুষ্টি আৰু নৈকট্য লাভৰ উদ্দেশ্যেহে কৰাটো উচিত জৰুৰী। Subscribe now and press the bell icon. Never miss an update.